নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি কেইখন আপোনালোকক ছুইফ্ট এখন ৱেগনাৰ এখন গাড়ী দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো ভাৰ্না এখন আছিলে, ওলাই গ'ল, দুখন আছিল, এখন ওলাই গৈছে আৰু এখন আছে 2012 চনৰ। তো গাড়ীকেইখন দেখাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আগতে 4-5খনমান দিছিলোঁ মই 2011-12 চনৰ, তো এখনো নাই, গোটেইকেইখন ওলাই গ'ল। তো এইখন আকৌ নতুন আহিছে, এইখন পূৰা আগৰ বাম্পাৰৰ এটা ছাইডত অলপমান স্ক্ৰেচ আছিলে, সেইটো কৰাই দিছোঁ। তো গাড়ী লোৱাৰ আগত অৰিজিনেলত কেনেকুৱা আছিলে সেইটো ভিডিঅ' পাই যাব। তো পূৰা অৰিজিনেল পেইণ্টত আছে, চিল ইঞ্জিনত গাড়ী, আপোনালোকে পূৰা গেৰেণ্টি থাকিব চিল ইঞ্জিন আৰু পূৰা একদম পূৰা চিল আছে, অৰিজিনেল পেইণ্টত থকা গাড়ী। তো টায়াৰ 60-70%, গোটেইকেইটা 70-80% আছে। তো যদি ৱেগনাৰ VXI কোনোবাই ল'ব বিচাৰে তেনেহ'লে এইখন গাড়ী ল'ব পাৰিব। ভিতৰ চাইডটো চাই লওক, খুব ধুনীয়া হৈ আছে, গাড়ী পূৰা চালিয়া আছে, আপোনালোকে ল'ব পাৰিব। কিন্তু এইখন ফাইনেন্স নহয়, আপোনালোকে কেছ পইচাৰত ল'ব লাগিব। তো 2011 চনত ফাইনেন্স নহয়। তো পিছৰ টায়াৰ নতুন লাগি আছে। তো আৰু ছাইড বিটটো উঠি গৈছে, এইটো আমি আপোনালোকক নতুন লগাই দিম। তো গাড়ী ইঞ্জিন গিয়াৰ বক্সৰ পূৰা আপোনালোকে 6 মাহৰ বাবে ফুল গেৰেণ্টি পাব। আৰু মেকানিক আনি টেষ্ট ড্ৰাইভ দি চাই ল'ব, যদি কিবা প্ৰব্লেম পাই ক'ব, ফ্ৰী কৰাই দিম আপোনালোকক। তো গাড়ী পূৰা অৰিজিনেল আছে, আপোনালোকে ল'ব পাৰিব। VXI হয়, AC, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম কোম্পানী লোডেড হয়, 4 পাৱাৰ উইণ্ডো পাব VXI। তো গাড়ীখন যদি চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। নহ'লে বা সোনু অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মংগল ৰোড, তো থানাখনৰ লগতে, তাতে আহিলে আপোনালোকে গাড়ীখন চাব পাৰিব। খুব ধুনীয়া ধুনীয়া গাড়ী আছে, বহুত আছে ষ্টকত। তো আৰু আপোনালোকক আগৰ ভিডিঅ'টোত মই 10 তাৰিখলৈকে ফুল টেংকি তেলৰ অফাৰ দিছিলোঁ, তো বহুতকেইখন ওলাই গ'ল। তো আকৌ সেইটো অফাৰ আপোনালোকে বিহু বুলি আপোনালোকে পাই যাব, 20 তাৰিখলৈকে আছে। তো 20 তাৰিখৰ আগত যদি যিকোনো আপোনালোকে গাড়ী পাৰ্চেছ কৰে তেনেহ'লে ফুল টেংকি ফিউল পাই যাব। লগত ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰটো এইটো থাকিব, এইটো কৰাই দিবই লাগিব। তো গাড়ী চাওক পূৰা চালিয়া হৈ আছে। তো যদি আপোনালোকৰ গাড়ীখন এইখন ভাল লাগে তেনেহ'লে আপোনালোকে ল'ব পাৰিব। জল্দি জল্দি ওলাই যাব এইখন গাড়ী, 3-4 দিনত ওলাই যাব। তো ভাল লাগিলে আপোনালোকে যোগাযোগ কৰক। তো গাড়ীখন পূৰা অৰিজিনেল আছে, একদম পূৰা ফুল গেটআপত থকা গাড়ী, আপোনালোকে ল'ব পাৰিব। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 2,60,000 টকা। তো 2,60,000 ল'ব পাৰিব। আৰু মোৰ ভিডিঅ' চাই আহিলে আপোনালোকক অন টেবুল আৰু অলপ নিশ্চয় ডিছকাউণ্ট কৰাই দিম, লগত ফুল টেংকি তেল পাই যাব আপোনালোকে। ওদালগুৰি ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, তো কাগজ পাতি চব আমি আমাৰ ফালৰ পৰা কৰাই দিম। তো এতিয়া আপোনালোকক কিলোমিটাৰটো দেখাই দিছোঁ, কিলোমিটাৰটো আপোনালোকে চাই ল'ব। মিউজিক চিষ্টেম পূৰা কোম্পানী লোডেড হয়, AC পূৰা ধুনীয়া কুল হৈ আছে। তো 82,000 চলিছে, 82,000 কিলোমিটাৰ চলিছে। তো যি আছে জেনুইন পাব, 82,000 চলিছে। আপোনালোকে ডাইৰেক্ট কোম্পানীত গাড়ী লোৱাৰ আগত, পে'মেণ্ট কৰাৰ আগত আপোনালোকে চেক কৰি ল'ব পাৰিব, চেক কৰি উঠি আপোনালোকে ল'ব পাৰিব। তো পূৰা অৰিজিনেল পাব আপোনালোকে। তো এতিয়া ইঞ্জিনটো দেখাই দিছোঁ, ইঞ্জিনৰ মেইন বস্তু আপোনালোকক প্ৰত্যেক ভিডিঅ'তে কওঁ, আপোনালোকে যদি নাজানে আপোনালোকে জনা মানুহ এজন বা মেকানিক এজন আপোনালোকে লৈ যাই চাব। তো এইকেইটা মেইন বস্তু হয় এফ্ৰণ্টটো। তাৰ এইকেইটা চোৱাৰ পিছত বাকী চাব, এইকেইটা আপোনালোকে চাই ল'ব। চিল পাব লাগিব, চিল যদি আছে তেনেহ'লে গাড়ীখন ল'ব। তো ইঞ্জিন চাওক, পূৰা ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকে। গাড়ীখন জাষ্ট এনেই ওপৰে ওপৰে বডিটো ডিটেইলছ দিলে নহ'ব আপোনালোকক। তো এখন গাড়ীয়ে মোৰ টাইম লওঁ, কিন্তু ভালদৰে দেখাই দিওঁ, কাৰণ আপোনালোকে দূৰৰ পৰা বা য'ৰ পৰা আহিলেও, তো আহি যদি পচন্দ নহয় তো আমাৰো বেয়া লাগিব। তো ভিডিঅ'ত যি দেখা পাব গাড়ীখন ফেচ টু ফেচ তেনেকৈ পাব লাগিব। তাৰ বাবে অলপ এখন গাড়ীয়ে দেখাওঁ মই, কিন্তু ভালদৰে ডিটেইলছটো দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। তো এইখন গাড়ী যদি লয় আপোনালোকে 2,60,000 টকাত ল'ব পাৰিব। আৰু মোৰ ভিডিঅ' চাই আহিলে অন টেবল মই নিশ্চয় আপোনালোকক আৰু অলপ ডিছকাউণ্ট কৰাই দিম, লগত ফুল টেংকি ফিউল ভৰাই দিম। তো গাড়ীৰ কাৰণে একো টেনশ্যন ল'ব নালাগে, পূৰা চালিয়া হৈ আছে গাড়ীখন, আপোনালোকে ল'ব পাৰিব। তো 82,000 ৰানিঙৰ গাড়ী, তো বহুতেই ধুনীয়া হৈ আছে। তো আপোনালোকে ল'ব পাৰিব, জল্দি জল্দি আপোনালোকে মোৰ নম্বৰত যোগাযোগ কৰক। তো 2,60,000 টকাত ল'ব পাৰিব, আৰু অলপ মই ডিছকাউণ্ট কৰাই দিম আপোনালোকক, ফুল টেংকি তেল ভৰাই দিম। তো এইখন আছে 2012 চনৰ পেট্ৰল ছুইফ্ট, এইখন VXI হয়, AC, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো গোটেইখিনি ফেচিলিটি পাই যাব। তো এইখনত ক'ৰবাত অলপ অলপ স্ক্ৰেচ আছিলে, তো আমি এইটো কৰাই দিছোঁ, বাকী চব অৰিজিনেল আছে। টায়াৰ গোটেইকেইটা নতুন টায়াৰ লাগি আছে। তো পেট্ৰল ছুইফ্টখন বহুতেই ডিমাণ্ড কৰে। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। টায়াৰ চাই লওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু গেৰেণ্টিৰ কথা আৰু কি ক'ম, চব গাড়ীতে আমাৰ পৰা ল'লে 6 মাহৰ বাবে আপোনালোকে গেৰেণ্টি পাই যাব। তো চাই লওক, পূৰা চালিয়া আছে। পিছৰ ফালে টায়াৰ চাওক, নতুন নতুন টায়াৰ লাগি আছে। তো এইখন ছুইফ্টটো যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে আপোনালোকে ল'ব পাৰিব। যদি ফাইনেন্স কৰে ফাইনেন্সো কৰাব পাৰিব, এইখনত ফাইনেন্স হৈ যাব। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 3 লাখ টকা। তো কেছ, তো 3 লাখত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব।
তো চাই লওক 3 লাখ টকাত আপোনালোকে ফুল টেংকি ফিউল পাই যাব পেপাৰ সব আপোনালোকক বনাই দিম ইঞ্চুৰেঞ্চ নতুন পাই যাব গাড়ী গেটআপটো চাওক আপোনালোকে ফুললি গেটআপত আছে গাড়ীখন তো 3 লাখ টকাত এইখন গাড়ী ল'ব পাৰিব গাড়ী চাই লওক পুৰা ধুনীয়া হৈ আছে তো যদি আপোনালোকে গাড়ীখন পছন্দ হয় মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হয় মই আৰু যদি ডিটেইলছ লাগে ভালদৰে মই গোটেইখিনি জনাই দিম আপোনালোকক পিছৰ ফালে ইন্টেৰিয়ৰ চাওক পুৰা ক্লিন হৈ আছে তো আৰু আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব বহুতে সাবস্ক্ৰাইব কৰি নলয় তো সাবস্ক্ৰাইব কৰি ল'ব তো কিলোমিটাৰটো দেখাই দিছো কিলোমিটাৰটো চাই ল'ব যে এভিচিৰ মিউজিক সিস্টেম লাগি আছে সাউন্ড সিস্টেম খুব ধুনীয়া পাব আপোনালোকে তো 76000 চলিছে এখন তো 76000 পুৰা জেনুইন হ'ব তো গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে জলদি যোগাযোগ কৰিব তো এতিয়া এবাৰ ইঞ্জিনটো দেখাই দিম আপোনালোকে ইঞ্জিনটো চাই ল'ব তো ইঞ্জিন চাই লওক পুৰা সিল ইঞ্জিনত পাই যাব গাড়ীখন এইটো ইঞ্জিন হয় ইঞ্জিনটো চাই লওক এফ্ৰন কেটা দেখাই দিছো আপোনালোকক এইটো এফ্ৰন কেটা চাই ল'ব পুৰা সিল একদম পুৰা সিল পাব পুৰা ধুনীয়া হৈ আছে ইঞ্জিন সিল আছে এফ্ৰন সিল আছে কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নাই আমাৰ তাত তো যদি আপোনালোকৰ গাড়ী দুখন চাই ভাল লাগিছে তেনেহলে আপোনালোকে ল'ব পাৰিব আৰু বিভিন্ন ধৰণৰ গাড়ী আছে তো আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ